নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে আকৌ এটা বিয়াৰ ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু এই বিয়াখন হৈছে লখিমপুৰত আমি আগদিনাই আহি পাইছোঁ যেহেতু আমাৰ ডিব্ৰুগড়ত বিয়া আছিল আপোনালোকক দেখুৱাইছোঁ এই ভিডিঅ' সেই বিয়াখন ডিব্ৰুগড়ৰ বিয়াখন ধুনীয়াকৈ আমি সামৰি এতিয়া আহিলোঁ আজি আমি লখিমপুৰৰ বিয়াখন আৰু লখিমপুৰত বিয়া মানে মোৰ খুৰাৰ ছোৱালী মাজনীৰ বিয়াখনলৈ আৰু পিছদিনাই যেহেতু জোৰোণ আছিল আৰু হেয়া আমি সেইকাৰণে অকমান এইখিনি চাবলৈ আহিলোঁ কেনেকৈ ধৰণৰনো ডেকোৰেশ্যন কৰিছে তাকে অকমান চাই লওঁহি বুলি আহিলোঁ এয়া হৈছে নেক্সট ডে মানে জোৰোণৰ দিনাখন আমি ৰাতিপুৱাই পুৰা সাজি-কাচি ৰেডি আৰু সাজি-কাচিটো থাকিবই লাগিব নহয় জানো কন্যাৰ বায়েক হিচাপে আৰু এয়া লগত আছে বৌ ধুনীয়াকৈ সাজি-কাচি আছে আৰু এয়া আমাৰ দৰাৰ ভায়েক এয়া আপোনালোক সকলোকে হাই কৈছে মানে আমাৰ জোৰোণৰ পাৰ্টি আহিলেই আৰু এয়া সকলো ৰেডি হৈ আছে জোৰোণৰ পাৰ্টি যেহেতু আহি পালেহিয়ে তাৰ মাজতে মই অকমান টাইম পালোঁ যেহেতু সেইকাৰণে অকমান এয়া ভিডিঅ' কৰি থৈছোঁ আপোনালোকৰ বাবে সকলোৱে চাব ধুনীয়াকৈ আমাৰ জোৰোণ পাৰ্টি যেহেতু আপোনালোকক এয়া দেখুৱাইছোঁ আহি পালেহিয়ে আৰু এইফালে এয়া খুৰা-খুৰী এয়া আদৰিবলৈ আহিছে জোৰোণ পাৰ্টিক মই বৰ বিশেষ কথা কৈ নাথাকোঁ আপোনালোকে চাওকচোন বাৰু ভিডিঅ'টো আৰু এইফালে এয়া আজি আমাৰ কইনা মানে মোৰ ভণ্টি মোৰ খুৰাৰ ছোৱালী মাজনী আৰু এয়া তাইক এতিয়া আমি সমাজৰ মাজলৈ এয়া উলিয়াই আনিছোঁ বিৰাট এটা মানে দুখ লগাৰ মুহূৰ্ত ন ভালো লাগে দুখো লাগে মানে কি ক'ম আৰু বহুত দিনৰ খুৰাৰ আশা আজি পূৰণ হ'বলৈ ওলাইছে বিৰাট ভাল লাগিছে খুৰা-খুৰীয়ে বহুত দিনৰ পৰা আশা কৰি আছিলে ছোৱালীজনীৰ বিয়াকে আৰু এয়া এতিয়া ফাইনেলি হ'বলৈ ওলালে আৰু মোৰ বিৰাট ভাল লাগিছে মানে তাই মোৰ জেগালৈ মানে যোৰহাটলৈ তাই বিয়া হৈছে সেইকাৰণে আৰু ভাল লাগিছে মানে এতিয়া মাজে মাজে মই তাইক পাই থাকিম ওচৰতে আৰু এয়া চাওকচোন সকলো জোৰোণৰ নিয়মখিনি সকলো ধুনীয়াকৈ কৰি আছে বিৰাট ভাল লাগে এইখিনি মই মানে জোৰোণ বিৰাট ভাল পাওঁ বুজিছেনে বিয়াখনৰ চবতকৈ বেছি ভাল পোৱা মানে হেৰিটোৱে হৈ গ'ল জোৰোণ মই বিৰাট ভাল পাওঁ আৰু এয়া কইনাৰ ওচৰতে বহি আমি ধুনীয়াকৈ জোৰোণ চাই আছোঁ আপোনালোকেও চাওকচোন বাৰু হৈ গ'ল আৰু এয়া আমাৰ কইনা চাওকচোন সেন্দুৰৰ ফুট লোৱাৰ লগে লগে কইনাজনী বেলেগ হৈ যায় ন দেখিবলৈ বিৰাট ভাল লাগে দেখি আৰু এয়া এতিয়া হৈছে ফটো ছেশ্যনৰ টাইম আৰু সকলোৱে কইনাৰ লগতে ফটো উঠিবলৈ আহি আছে এয়া মই সকলোৰে ফটো উঠালোঁ ভিডিঅ' কৰিলোঁ কিন্তু মোক কোনেও নকৰিলে বুজিছেনে ইমান বেয়া লাগে মানে কি ক'ব মই ভিডিঅ' কৰোঁ কাৰণে চবেই মোকেই টানি ভিডিঅ' কৰিবলৈ দিয়ে কিন্তু মই থাকি যাওঁ লাষ্টত আৰু আপোনালোকক অকমান এয়া দেখুৱাইছোঁ আমাৰ ফেমিলিটো মানে কইনাৰ দেউতাকৰ ফেমিলিটো আৰু এয়া সকলো বহি আছে পেহী মা খুৰী মানে ভণ্টি মানে কাক চিনাকি কৰাম আৰু সকলোখিনিয়ে আছে আৰু এইফালে এয়া দেউতা মানে মোৰ দেউতা আৰু এইফালে বৌ আৰু এইজনী মই আপোনালোকে চিনি পাইছে আৰু এয়া চিলমিল এইফালে এয়া খুৰী মামী মানে সকলোখিনি আছে আৰু শেষত এয়া চাওক মোৰ দাদা তাৰপাছত এয়া আকৌ চাওকচোন এতিয়া মানে আমি যিহেতু ৰীল বনাবলৈ আহিছোঁ আৰু ৰীল বনোৱাৰ আগতে এয়া দুটামান প্ৰেক্টিচ কৰি লৈছোঁ আৰু কেনেকৈ কি কৰিম এয়া চাওকচোন এটা মুহূৰ্ত সাঁচি ৰাখিলোঁ আৰু আমিতো ছোৱালীবিলাকে বনায়ে থাকোঁ নহয় জানো এতিয়া এইবাৰ ভাবিলোঁ মা আৰু খুৰীহঁতক এনেকৈ উলিয়াই দিওঁ বুলি আৰু এয়া চাওকচোন ইমান ভাল লাগিছে মানে মাহঁতক যেনেকৈ শিকাইছোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰিছে ভাল লাগিছে সেইকাৰণে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে এইখিনি মেমৰিও আচলতে সাঁচি ৰাখিলোঁ আপোনালোকে চাওকচোন কি ধুনীয়াকৈ কৰিছে নমস্কাৰ বঢ়িয়া এইফালে মাহঁতে খুৰীহঁতে মানে জীৱনত প্ৰথমবাৰৰ বাবে ৰীল বনাইছে আৰু আমি যেনেকৈ কৈছোঁ তেনেকেই কৰিছে সেইটো কাৰণে মাহঁতক বহুত ধন্যবাদ দিছোঁ আৰু আপোনালোককো বহুত ধন্যবাদ দিছোঁ মাহঁতৰ ৰীলটো আপোনালোকে ইমান মৰম দিয়াৰ বাবে সঁচাকৈ বিৰাট ভাল লাগিছে মানে এইখিনি এতিয়া যে মই এডিট কৰোঁতে এইখিনি চাই আছোঁ মোৰ মানে সঁচাকৈ সেই সময়খিনিলৈ মনত পৰি গৈছে পটককৈ ভাবি পেলাই এই কামটো কৰা হ'ল আচলতে মাহঁতক ৰীল এটা বনাবলৈ দিয়া হ'ল আৰু এতিয়া লাগিছে মানে খুব ভাল কাম কৰিলোঁ আমি মানে অকণমান মাহঁতক এয়া অকণমান ফূৰ্তি এটা দিলোঁ আৰু আপোনালোকক আজি এয়াই জোৰোণৰ ভিডিঅ' দেখুৱালোঁ কেনেকুৱা পালে জনাব